এখেতক কিয় বহাই থৈছে আপোনালোকে শুনক। আপোনালোকৰ এই 10জন ব্যক্তিৰে কৰোনা ভাইৰাছ ধৰিছে। হে ভগৱান, আপুনি ডাঙৰ ডক্টৰ নহয়? ভুল আছে। আমি হাজাৰ হাজাৰ লাখ লাখ টকা খৰচ কৰি পেলাই ডক্টৰী পাছ কৰি আহিও বেমাৰ ধৰিব পৰা নাই এতিয়ালৈকে। বিশ্ব স্বাস্থ্য কেন্দ্ৰই যে এইটো কি ভাইৰাছ আচলতে খালি নামটোহে দিয়া হৈছে কৰোনা ভাইৰাছ। এই ভাইৰাছৰ কোনো ধৰণৰ চিকিৎসা এতিয়ালৈকে ওলোৱা হোৱা নাই, কোনো ধৰণৰ ঔষধ পাতি এতিয়ালৈকে ওলাব পৰা হোৱা নাই। গতিকে আপোনালোকে আজিৰ যুগতো এনেকুৱা ভেজ আপোনালোকে বিশ্বাস কৰিছে। এই মানুহ দুজনে মৃত্যু মুখত পৰিব যদি মই আহি নাপালো হয়। অলপৰ কাৰণে বাচি গল, কিয় নমৰিব? শুনক, এতিয়া আপোনালোকে আৰু অলপ দূৰত আহক, আপোনালোকে অলপ পিছুৱাই যাওক। শুনক, এনেকুৱা ব্যক্তি যদি আমাৰ ঘৰত হয়, ধৰক কৰোনা ভাইৰাছৰ কিছুমান লক্ষণ আছে। প্ৰথমতে কাহি থাকিব, হাঁচি মাৰিব, জ্বৰ হব, মূৰৰ বিষ হব, পাতলা পায়খানা হব, যিকোনো বেমাৰ। এতিয়া মুঠতে যিকোনো বেমাৰ হলে আমি ডক্টৰৰ ওচৰত যাব লাগিব। যদি নাযাওঁ, এনেকুৱা বেজৰ লগত আমি সম্পৰ্ক কৰো, তেতিয়াহলে কিন্তু আমি প্ৰত্যেকজন ব্যক্তি এতিয়া মৃত্যু মুখত পৰিব লাগিব। মনত ৰাখিব। হয়, কওক। আমদার ঘরে মাইকিটাও বুখার আহে, হ্যাঁ, ওটা মরি যাব নাকি? আপোনাৰ মৰমৰ থাকক, চেনেহাৰে থাকক, আপোনাৰ ডালিঙে থাকক, আপুনি যাব নালাগে ওচৰত। কিয়নো মাইকী যদি হৈছে, মতা মানুহ যাব নালাগে ওচৰত। মই কিয় কৈছো আপোনালোকে বেয়া নাপাব, খালি মনেদি শুনিব। ধৰক মোৰ মা দেউতাৰ বেমাৰ হৈছে, এই বেমাৰটো মোৰ মা দেউতাৰ লাগিছে। মই জন্ম দিয়া অতি মৰমৰ ল'ৰা ছোৱালীৰ হৈছে, মোৰ ঘৈণীয়েকৰ হৈছে। মই যদি মৰমতে যাই পেলাই ওচৰত কথা পাতো, হাতেদি লাৰু কথা পাতি থাকোতে তৎক্ষণাৎ মোৰ গাত আহিব। এইজন ব্যক্তিটো মৰিব, ময়ো মৰি যাম। গতিকে যিমান পাৰে আপোনালোকে আঁতৰত থাকিব, সম্পৰ্ক নকৰিব। মাই হওক, দেউতাই হওক, ল'ৰা ছোৱালী হওক। চাওক কিমান ডাঙৰ বেমাৰ। মা দেউতাৰ বেমাৰ হলে আমি নাযাই জানো থাকিব পাৰিম? নিজৰ ল'ৰা ছোৱালী বেমাৰ হলে আপোনালোকে নাযাই পেলাই থাকিব পাৰিব? কিন্তু আমি পাৰিব লাগিব। কিয় লাগিব? একজনৰ কাৰণে পৰিয়ালৰ যিমান সদস্য আছে চব মৃত্যু মুখত পৰিব লাগিব। যিহেতু এতিয়া লৈকে ইয়াৰো হৈছে স্যার, লাগিলে চব এই মরিবলে দিয়ক স্যার, লাগিলে কি মরক দিয়ক, কি মরক। আপনি আনুষ্ঠাকে বহিলক বহক। এনেকুৱা এজন কৰি আপোনালোকৰ পৰিয়াল ধ্বংস হৈ যাব, এজন কৰি আপোনালোকৰ আমাৰ পৰিয়াল মৃত্যু মুখত পৰিব। সন্মানীয় ৰাইজ,
একমাত্ৰ আমি সজাগ হ'ব লাগিব। কি সজাগ হ'ব লাগিব? আপোনালোকে দেখা পাই আছে টিভিয়ে, পেপাৰে, প্ৰত্যেকৰ এণ্ড্ৰইড মোবাইলে দেখা পাই আছে যে কৰোনা ভাইৰাছ কি। একমাত্ৰ মাছ মাংসৰ পৰা এই বেমাৰ উৎপত্তি হয়। আমাৰ জীৱনত কৰি মাছ মাংস খাদ্য ডাঙৰ নহয়। কমচে কম আপোনালোকে 3 মাহ মাছ মাংস বৰ্জন কৰি দিয়ক। আপোনালোকৰ ঘৰত যি উৎপাদন কৰে শাক চব্জি সেই ব্যৱহাৰ কৰক। আলু দালি পিটিকা ভাত খালে জানো আমি মৰি যাম? নিজৰ জীৱনৰ কাৰণে আমি এইবিলাক চেক্ৰিফাইচ কৰিব লাগিব। সেইকাৰণে আপোনালোকক কৈছো যে আপোনালোকে সজাগ হ'ব লাগিব। কি সজাগ? যদি এনেকুৱা লক্ষণ আপোনালোকৰ ঘৰত কোনোবা সদস্যৰ দেখা পায়, তৎক্ষণাত আপোনালোকে মেডিকেল কৰিব লাগিব। স্যাৰ আৰু এতিয়া মানে আমি এই মুৰ্গী মাছ হয়। এইবোৰ চালানী মাছ হয়। এইবোৰ নাই খাব। একদম নাই খাব। যদি খাই মৰিয়ে যাব। তাৰমানে আমি খালে লোকেল খাব। ঘৰত যিখিনি আপোনালোকে বস্তু উৎপাদন কৰিব হয়। সেইখিনি বস্তু খাব। এতিয়া আমাৰ কথা হ'ল যে আপোনালোকক মই এটা কথা অনুৰোধ জনাম, এতিয়া যদি আপোনালোকৰ অঞ্চলৰ পৰা কোনোবা ব্যক্তি বাহিৰলৈ চাকৰিৰ কাৰণে গৈছে, কোনোবা ব্যৱসায়ৰ কাৰণে গৈছে, সেইসকল ব্যক্তি যদি ঘৰত আহিব খোজে, আপোনালোকে ফোন যোগে তেখেতক তাতে ৰাখি দিয়ক। আমাৰ এই অঞ্চলত আপোনালোকে চাহ বাগানত সোমাব নিদিব বা অসমতো সোমাই দিয়া নহ'ব। চৰকাৰীভাৱেতো টিকেট কেঞ্চেল কৰিব। গতিকে যিমান দেৰিলৈকে এই বেমাৰ নিৰ্মূল নহয় তেতিয়ালৈকে আমি সজাগ হ'ব লাগিব। আৰু বৰ্তমান যদি আপোনালোকৰ অঞ্চলৰ পৰা কোনোবা ব্যক্তি বাহিৰত চাকৰিৰ কাৰণে হওক, কিবা ইণ্টাৰভিউ দিবৰ কাৰণে হওক বা কিবা ব্যৱসায় বিজনেছৰ কাৰণে হওক যদি যাব খোজে, কমচে কম আপোনালোকে 3 মাহ আপোনালোকৰ জাগা এৰি পেলাই ক'তো নাযাব। সতৰ্কবাণী আপোনালোকক দিয়া গৈছে আমাৰ স্বাস্থ্য কেন্দ্ৰৰ পৰা। যদি যোৱা হয় আপুনি কিন্তু বেমাৰত আক্ৰান্ত হ'ব, এইটো 100% গ্যাৰাণ্টি। ইতিমধ্যে আমাৰ গুৱাহাটীতো কেইবাজনো ব্যক্তি ধৰা পৰিছে, মেডিকেলত ট্ৰিটমেণ্ট হৈ আছে। যেনেকুৱা মানুহবোৰ বৰ্তমান নি পেলাই ডিটেনশ্যন কেম্পত অকলশৰীয়া অন্ধকাৰ ঘৰত ৰখা হয়, এই বেমাৰী হোৱাৰ লগে লগে মা দেউতা ল'ৰা ছোৱালী কোনেও দেখা কৰিব নোৱাৰিব, কোনেও যাব নোৱাৰিব। সেইজন ব্যক্তি নি পেলাই সেনেকুৱা ধৰণৰ এই আপোনাৰ কৰোনা ভাইৰাছ নামৰ এটা ঘৰ বনাই দিছে, অন্ধকাৰ কোঠা। তাতে আপোনাৰ 500-600 মানুহ একেবাৰে সেই কেম্পত সোমাই দিয়া হ'ব। ডক্টৰৰ বাহিৰে দ্বিতীয় কোনো ব্যক্তি 3 মাহ 6 মাহলৈকে সোমাব নোৱাৰিব। তো সন্মানীয় ৰাইজ, আমি সজাগ এই কাৰণে হ'ব লাগিব যে আমাৰ দেশখন উন্নতিৰ ফালে যাব লাগিব, আমাৰ অঞ্চল আমাৰ ঘৰ সুস্বাস্থ্যৱান হ'ব লাগিব। সেইকাৰণে আমি প্ৰত্যেকে সজাগ হ'ব লাগিব। গতিকে আপোনালোকে গোটেই কথাখিনি বুজি পালে আৰু চবকে মেছেজ দিব লাগিব, কাৰণ সময় আমাৰ হাতত একদমেই কম, যিহেতু আমাৰ অসমত কৰোনা ভাইৰাছ সোমাই গৈছে। আপোনালোকৰ নিচিনা আৰু বহুত জাগা আছে, আমি যাব লাগিব, মানুহখিনি সজাগ কৰিব লাগিব। আপোনালোকৰ শেষৰ বাৰ আপোনালোকক অনুৰোধ এটাই কৰি যাম, আপোনালোকে কিবা খাদ্য বস্তু খোৱাৰ আগত বাহিৰত যোৱাৰ পৰা চাব যাওক। এতিয়া বজাৰত আহিছে, ঘৰত যাই লগে লগে ঘৰত আপোনাৰ নিজৰ ঘৰৰ ভিতৰত সোমাব নালাগে। আপোনাৰ পৰিয়ালৰ লগত কথা ক'ব নালাগে। আপুনি আগতে হাত দুখন ধুই ল'ব। বৈজ্ঞানিকসকলে কৈছে বেছিভাগ আক্ৰমণ কৰে আমাৰ হাত দুখনত। আমাৰ হাত দুখন আমাৰ শত্ৰু। আমিতো এই কিবা হ'লে হাত দুখন দি পেলাই মুখত লাৰি দিওঁ, নাকত কিবা পিৰপনি হ'লে আঙুলি নাকত সোমাই দিওঁ, চকুত খেতিটো হ'লে হাতেদি লাৰি দিওঁ না নাই? আমাৰ হাতচি হ'লেতো আপোনাৰ মুখ চাপাই দিওঁ হাতে দি পেলাই। নাই, আপোনালোকে ভালকে চাবোনেদি হাত দুখন ধুই পেলাইহে আপোনালোকে মুখখন লাৰিব। কাৰণ এই হাতত যদি আপোনাৰ কৰোনা ভাইৰাছ থাকে, তৎক্ষণাৎ এই বেমাৰবোৰ নাকেদি সোমাই, বেছিভাগ মুখেদি সোমায়, চকুদি সোমায়। গতিকে আমি সাৱধান হ'ব লাগিব এই কাৰণে, যাতে আমি হাত দুখন নোধোৱাকে মুখ স্পৰ্শ নকৰোঁ। আৰু আপোনালোকে যোনে য'ত যাওক, আপোনালোকে 10 টকা হওক 20 টকা হওক দি পেলাই এই যে মই পিন্ধিছো যে এনেকুৱা মাস্ক পৰিধান কৰি পেলাইহে আপোনালোকে ঘৰৰ পৰা ওলাব। কাৰণ বাহিৰা বতাহ যাতে আপোনাৰ নাকত নালাগে, কোনো পৰ্যায় যাতে নাকৰ ভিতৰত বীজাণুখিনি সোমাব নোৱাৰে। তো সন্মানীয় ৰাইজ, আপোনালোকে শিক্ষিত সমাজ, আজিকালি সবৰ হাতত মোবাইল আছে। অৱশেষত আপোনালোকক অনুৰোধ এইটোৱে জনাম, আমাৰ গাড়ীত থকা যিটো বেনাৰ আছে, প্ৰত্যেক মেছেজ তাতে লিখা আছে, ফোন নম্বৰ দিয়া আছে। বিনামূলীয়াকে আপোনালোকে ফোন কৰিব পাৰিব, যোগাযোগ কৰিব পাৰিব। যেতিয়াই আপোনালোকৰ এই বেমাৰৰ লক্ষণ বা তৎক্ষণাৎ যাতে ফোন কৰে, তাৰ কাৰণে আপোনালোকে প্ৰত্যেকেই এই গাড়ীৰ বেনাৰটো আপোনালোকে ফটো কৰি ৰাখক। আৰু ইয়াতে নাম্বাৰ দিয়া আছে 69123344
770 যদি জিরোত নালাগে আপোনালোকে জিরো কাটি 1 লগাওক, 1তো লাগে নাই 1 কাটি 2 লগাওক, 2তো লাগে নাই 2 কাটি আপোনালোকে 3 লগাব। ভালকে দিয়া আছে। ৰাতিপুৱা 6 বজাৰ পৰা ৰাতি 11 বজালৈকে সম্পূৰ্ণ বিনামূলীয়াকে মোবাইল খোলা থাকিব, আপোনালোকে ফোন কৰিব পাৰিব। গতিকে মই অনুৰোধ জনাম আপোনালোকে গাড়ীৰ পৰা যাৰ যাৰ হাতত মোবাইল আছে এবাৰ আপোনালোকে ফটো কৰি ৰাখিব। শেষত আপোনালোকৰ অঞ্চলৰ উন্নতি কামনা কৰি, সুস্বাস্থ্য কামনা কৰি পৰৱৰ্তী সভাত যোৱাৰ কাৰণে আমি প্ৰস্তুতি হৈছো। আপোনালোকৰ জাগাৰ উন্নতি কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছো। জয় হিন্দ, ধন্যবাদ। স্যার নাম্বারটা